Welcome to my first channel. আপোনালোকক স্বাগতম জনাইছো আৰু বিশেষ ব্যক্তিসকলক ধন্যবাদ জনাইছো যিসকলে আমাৰ ভিডিঅ'বোৰ চাই কেনে টিপি ৰাখে সদায় মানে লাইক শ্বেয়াৰ কমেণ্টবোৰ হে দোস্ত আজি আমি ক'ত যাম জানা আজি কলে ঠাকুৰ যাম আমি কলে ঠাকুৰ মানে ঠাকুৰ মানে দোস্ত ঠাকুৰ মানে কি কলে ঠাকুৰ আমি কলে ঠাকুৰৰ যাম কি পৰম নগিনে ভিডিঅ'টো আৰম্ভ কৰো আৰু লগতে আমি আপোনালোকে আমাৰ ইউটিউব চেনেলটো চাই ৰাখিব মানে বিশেষ অপেক্ষা কৰিছে যে ঠাকুৰ মন্দিৰ ক'ত আছে আৰু পহাৰি যাব লাগিব এই চাওক ৰাস্তাবোৰ চাওক না এই ৰাস্তা চাওকচোন আপোনালোকে এই এনেকুৱা ৰাস্তা দি আমি ঠাকুৰ মন্দিৰ যাব লাগিব মানে এই ৰাস্তাবোৰ তাৰমানে পাকাৰ নহয় থোৰা পাকাৰ আছে অলপ আগত আমি ব্লক ৰাস্তা পাম মানে এই মোৰ দোষ চাওক দোষে চাইকেল ঠেলাই নিব লাগিছে আমি উঠিছিলোঁ চাইকেলত এই ৰাস্তা চাওক কিন্তু চিনাৰীবোৰ বহুত ভালেই জাগাবোৰো ভাল আপোনালোকে চালে ভিডিঅ'টো লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰি দিব গম পাইছেনে বাৰু এই চাওক এইটো গৰু চাওক গৰু আপোনালোকে যদি দেখা নাই তেতিয়াহ'লে এই চাই লওক বগা গৰু আমি ক'লা গৰু নকওঁ এই চাই লওকচোন ৰাস্তা চাওক কি ধুনীয়া ৰাস্তা এই ৰাস্তা দি আমি যাব লাগিব ঠাকুৰ মন্দিৰত তো বলক দোস্ত ভিডিঅ'টো দূৰলৈ আৰম্ভ কৰোঁ দোস্ত আমি আহিছোঁ ঠাকুৰ মন্দিৰত আৰু চাওক যাৰ ইউটিউব চেনেল তেখেতো আহিছে মোৰ লগত আৰু মই কেমেৰামেন আৰু ব্লগমেন চাওক আমি ঠাকুৰ মন্দিৰ আহিছোঁ তো বলক দোস্ত আপোনালোকে ভিডিঅ'টো চাই থাকিব বহুত দূৰ অৱশ্যে ঠাকুৰ মন্দিৰ কিন্তু আমি তথাপিও ঠাকুৰ মন্দিৰত যাম আৰু আপোনালোকক দেখুৱাম যে ঠাকুৰ মন্দিৰত কি আছে আৰু কেনেকুৱা ঠাকুৰ মন্দিৰ খুবেই বহুত ধুনীয়া কিন্তু আপোনালোকে নেজানে যে তাত কলে ঠাকুৰ বুলি কিয় কয় সেয়া আমি আজি প্ৰমাণ কৰি দেখোন কলে ঠাকুৰ কিয় কয় তাত যি আছে সকলোবোৰ আপোনালোকক বুজাই দিম তো দোস্ত আমাৰ সৈতে লাগি দিয়ক আৰু ভিডিঅ'বোৰ কমেণ্ট কৰিব তো দোস্ত আপোনালোকে যে কৈছিলোঁ মই আধাৰ পৰা ব্লক ৰাস্তা আছে ঠাকুৰ মন্দিৰ যোৱা তো আমি এয়া ব্লক ৰাস্তাত উপস্থিত হৈছোঁহি এই বগা দেখিছেই চাগে আপোনালোকে যদি মনিব নোৱাৰে তেতিয়াহ'লে পাৱাৰ চশমা লগাই ল'ব পাৰে আমাৰ কোনো আপত্তি নাই তেতিয়াহ'লে আপোনালোকে চাই ল'ব পাৰে ব্লক ৰাস্তাৰ কাষতে ঠাকুৰ মন্দিৰটো মই অলপমান দেখুৱাই দিছোঁ বেক কৰি কেনে এইটো চাওক মোৰ আঙুলিটো পুৰা চাওক এইটো ঠাকুৰ মন্দিৰ মই তাতে সোমাই যাম আৰু আপোনালোকক সঁচা কথা কৈছোঁ মই এতিয়া ব্লক ৰাস্তাত উপস্থিত হ'ম আহি চাওক ব্লক ৰাস্তা পালোহি আহি আৰু অলপ টাইম মোৰ লগত আহি আছে মোৰ ব্লগ মাষ্টাৰ বিপ্লব দাস দোস্ত আমি ফাইনেলি ঠাকুৰ মন্দিৰ পালোহি আৰু চাওক যিটো কৈছিলোঁ আপোনাৰ ব্লক ৰাস্তা ইয়াৰ ব্লক ৰাস্তা পাই গ'লোঁ আৰু অহাদি সোমাব লাগিব ঠাকুৰ মন্দিৰৰ এইটো ঠাকুৰ মন্দিৰ হয় আৰু আপোনালোকে যে কৈছিলোঁ যে ঠাকুৰ মন্দিৰ ক'লে ঠাকুৰ বুলি কিয় কোৱা হয় সেয়া আপোনালোকক অলপ পিছত কৈ আছোঁ আৰু সেয়া জানিবৰ বাবে আপোনালোকে ভিডিঅ'টো চাই থাকিব আমাৰ লগত বনি থাকিব আৰু লাইক শ্বেয়াৰ কমেণ্ট কৰি দিব তেতিয়াহে আমি আপোনালোকক কম কি ঠাকুৰ মন্দিৰ ক'লে ঠাকুৰ বুলি কিয় কোৱা হয় দোস্ত আমি ঠাকুৰ মন্দিৰৰ গেট পালোহি আৰু হেৰি আমি ঠাকুৰ মন্দিৰৰ ভিতৰলৈ সোমাই যাম আৰু গেটখন পালোঁ হয় আৰু বহুত ভাল লাগিল ভিতৰত সোমাম এতিয়া হয় আমি এতিয়া ভিতৰত সোমাম আমাৰ লগত আছে মোৰ কেমেৰামেন বিপ্লৱ দাস তেখেত ইউটিউবাৰ হয় আৰু আপোনালোকে ইউটিউবটো ছাবস্ক্ৰাইব কৰি দিব এতিয়া আমি গেটখন লাহেকৈ খুলিম তো আপোনালোকে চাই থাকিব তো দোস্ত আমি ঠাকুৰ মন্দিৰৰ ভিতৰলৈ সোমাবলৈ সাজু হৈ আছোঁ চাওক ঠাকুৰ মন্দিৰৰ ভিতৰত আমি প্ৰৱেশ কৰিছোঁ গেটখন মাৰি দিয়া ব্ৰ আমি এতিয়া ঠাকুৰ মন্দিৰ আহি পালোহি আৰু আপোনালোকক ঠাকুৰ মন্দিৰটো দেখাম কেনেকুৱা ফাইনেলি মন্দিৰৰ ভিতৰত প্ৰৱেশ কৰিলোঁ আৰু এতিয়া আমি ভিতৰলৈ সোমাই আহিছোঁ আৰু আপোনালোকক দেখাম এয়া চাইডৰ প্ৰৱেশবোৰ কেনেকুৱা আৰু কি ধৰণৰ
আৰু আপোনালোক কম যে কলে ঠাকুৰ বুলি কিয় কয় ঠাকুৰ মন্দিৰক এয়া চাওক ঠাকুৰ মন্দিৰটো কি সুন্দৰ পৰিৱেশ আপোনালোকক মই বেক কেমেৰা কৰি কেনে দেখাব চেষ্টা কৰিম তো দোস্ত চাওক এয়া আমাৰ ঠাকুৰ মন্দিৰ হয় ইয়াৰ চাৰিওপাশৰ পৰিৱেশবোৰ আপোনালোকক দেখুৱাম মই এইটো কি ধুনীয়া সুন্দৰ মন্দিৰ ঠাকুৰ মন্দিৰ ইয়াতে চাওক চাৰিওকাষৰ পৰিৱেশবোৰ চাওক আপোনালোকে ইয়াত নীলা নীলা ঘাঁহ আছে আৰু ইটা আছে নতুনকৈ মন্দিৰ বনাব চেষ্টা কৰিছে আৰু এইটো চাওক মন্দিৰ এইটো ঠাকুৰ মন্দিৰ কৃষ্ণ মন্দিৰ হয় বহুতো ইয়াত 3টামান মন্দিৰ আছে আৰু মোৰ লগত আছে বিপ্লৱ দাস আৰু আপোনালোক দেখাম যে ৰাজহাঁহ আপোনালোক যে ৰাজহাঁহ দেখাব নাই এই চাওক ৰাজহাঁহ চাওক দোস্ত চাওক এই ঠাকুৰ মন্দিৰ ইয়াৰ ৰাজহাঁহ আছে আৰু এইটো বৰ ধুনীয়া মন্দিৰ আৰু এই চাওক এইটো শাল আছে কাষতে শালটো কি ধুনীয়া আৰু ইয়াতে গাছ আছে এইডাল বৰ ধুনীয়া সুন্দৰ গাছ আৰু ইয়াতে কাম কৰা মানুহবিলাকো আছে মানে মন্দিৰটো নতুনকৈ বনাব নহয় ইয়াতে বৰ ধুনীয়াকৈ মন্দিৰ এটা বনাব আৰু ৰাজহাঁহে বৰ বেয়াকৈ আটা বাঢ়িছে আপোনালোকে চাওকচোন কি সুন্দৰ ৰাজহাঁহ এটা চাওক দোস্ত থাকক ঠাকুৰ মন্দিৰ হয় ঠাকুৰ মন্দিৰ আপোনালোকক গোটাই চাৰিকাষৰ পৰিৱেশটো দেখালোঁ এইটো মহাদেৱৰ মন্দিৰ মোৰ মই ইয়াৰ মহাদেৱৰ ভক্ত হয় এতিয়া মই ইয়াত সেৱা কৰিম এটা আৰু আটাইতকৈ সুন্দৰ মন্দিৰ হৈছে এইটো এইয়াকে ঠাকুৰ মন্দিৰ বুলি কোৱা হয় চাওক এয়া চাওক দোস্ত ঠাকুৰ মন্দিৰ দেখাই আছোঁ আৰু আপোনালোকক অতি শীঘ্ৰে ক'ম যে ঠাকুৰ মন্দিৰক ক'লে ঠাকুৰ বুলি কিয় কোৱা হয় আৰু আপোনালোকক চাৰিকাষৰ পৰিৱেশবোৰ দেখুৱাইছোঁ এয়া চাওক কি ধুনীয়া পৰিৱেশ চাওক বিপ্লৱ দাসো আছে আমাৰ লগত আপোনালোকে চাওক ঠাকুৰ মন্দিৰ চাওক আমাৰ ককা এটা আহিছে যিটো ককা আহিছোঁ হয় এই চাওক এই ঠাকুৰ মন্দিৰক আহি বহুত ভাল পায় আৰু হয় ইয়াতে বহুত আঁতৰ পৰা লোক আহে হয় ইয়াতে প্ৰতি বছৰে সভা হয় এখন হয় এতিয়া চাওক ভলেবম হয় আৰু আমি বিশেষ নাজানো আমি বহুত আঁতৰ পৰা আহিছোঁ ককাই অলপমান কিছু কৈ দিছে ককাক লগ পাই ভাল লাগিছে হয় ঠিক আছে ককা অলপ কিবা এটা কৈ দিয়ক মন্দিৰটো কিমান চনত স্থাপিত হৈছিল এই বহু বছৰ হ'ল ইয়াক ক'বই নোৱাৰোঁ আমি মানে জন্ম পোৱাই নাই তাৰ পৰা আগৰ পৰা ইয়াতে আমি সৰুৰ পৰা ইয়াতে বহুত জংঘল আছিল ইয়াতে মানে মানুহে লগ লাগি ইয়াতে হোম পুজিছিল বহাগ মাহ তাৰপিছত মাঘী পূৰ্ণিমা পালন কৰা হ'ল ইয়াতে কমিটি হ'ল বহুত দান বৰঙণি দিলে বাপা এই দান বৰঙণিৰ পৰা ইয়াতে চাৰিওফালে ৱাল হ'ল আৰু হ'ব লগা বহুত আছে হ'ব আহি আছে চৰকাৰৰ পৰা 2.5 লাখ টকা আছিল হয় ককাই কৈছে যে চৰকাৰৰ পৰা 2.5 লাখ টকা আহিছে আৰু মন্দিৰটো বহুত ভালো হ'ব আগতে ইয়াতে জংঘল আছিল আৰু তাৰপিছত এইবোৰ ৱাল বহাই দিছে ৰাইজে লগ লাগি আৰু চাওক মন্দিৰটো কি সুন্দৰ মন্দিৰ আপোনালোক দেখাইছোঁ এতিয়া আমি ককাক বহুত ধন্যবাদ হয় ককাক আমি বহুত ধন্যবাদ দিছোঁ আমাৰ জয়কুছিৰ পৰা আহিছোঁ আমি দোস্ত ঠাকুৰ মন্দিৰ আহি বহুত ভাল লাগিল আপোনালোকে চাগে ভিডিঅ'বোৰ চায়ে আছে আৰু কমেণ্টবোৰ কৰি আছে ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ আৰু আপোনালোকে আমাৰ ভিডিঅ'বোৰ চাই থাকিব আৰু লাইক শ্বেয়াৰ কমেণ্ট কৰি থাকিব আৰু আগলৈ যাতে আমি আগুৱাই যাব পাৰোঁ তাৰ বাবে আশীৰ্বাদ দিব আৰু বাই নেক্সট ভিডিঅ' কামিং হয় নেক্সট ভিডিঅ' কামিং আহি আছে আৰু আপোনালোকে চাই থাকিব আসাম বইজ হয় বাই বাই দোস্ত থেংক ইউ